তো গাইছ আজি গৈ আছোঁ মই হিৰিম্বা বাথৌ মন্দিৰ আমাৰ পৰা প্ৰায় 5 কিলোমিটাৰমান দূৰ বেছি দূৰ নহয় মানে ওচৰতে আছে মন্দিৰটো বহুত ধুনীয়া গতিকে চাই থাকক ভাল লাগিব আজি ইন্ট্ৰ নাই এইটোৱে ইন্ট্ৰ গতিকে চাই থাকক এতিয়া পালোহি কলেজ ইয়াৰ বোলে দুটামান কাম আছে কৰি যাম খৈৰাবাৰী কলেজ গাইছ এসব খৈৰাবাৰী কলেজত বহুত ধুনীয়াকৈ ৰুমবিলাক বনাই আছে নতুনকৈ কিন্তু আমি ইয়াতে পঢ়িব নাপালোঁ বাৰু আমি ওলাই গ'লোঁ আমাৰ ডিপাৰ্টমেণ্ট সেইফালে আছিলে চ' গাইছ এতিয়া অভিজিং হৈ গ'ল এতিয়া গৈ আছোঁ হিৰিম্বা বাথৌ মন্দিৰ এতিয়া পালোহি মন্দিৰ পুটুককৈ দেখুৱাই আহোঁ মন্দিৰটো আহা মোৰ লগত আছে আহা মানুহ আছে বাৰু আজি বেছিকৈ মন্দিৰৰ গেটটো হৈছে এইটো ধুনীয়া দেখি ভিতৰতো গৈ চাম গতিকে ভিতৰত কেনেকুৱা লাগে দেখিব চাই থাক ঐ আগতে ভিতৰত সোমোৱা নাছিলোঁ যদি এতিয়া সোমাব দিয়ে তেতিয়াহ'লে আজি ভিতৰতো সোমাই চাম গতিকে চাই থাক চেণ্ডেল নিব নিদিয়ে গাইছ আমি সোমাই আহিলোঁ ভিতৰলৈ যাওঁ এতিয়া কেনেকুৱা লাগে আপোনালোকক দেখুৱাইছোঁ কি হ'ল মোৰ বন্ধুজন মানে হেৰি কিবা ভিডিঅ' বনাই আছে শ্বৰ্ট বনাই লওক আগতে ৰখি আছোঁ আকৌ ভিতৰত অকণমান পিছত সোমাই আছোঁ এপাক ঘূৰিলোঁ এনেকৈ চাৰিওফালে ঘূৰিব পৰাকৈ এটা ৰাস্তা বনাই থৈ দিছে ধুনীয়া ঘূৰি লওঁ তাৰপিছত ভিতৰত সোমাম ভিতৰত ভিডিঅ' বনাব দিবনে নাই আগতে দিছিলে বাৰু হা ভিডিঅ' বনাব দিবনে নাই ভিতৰত যদি দিয়ে বনাম যদি নিদিয়ে নবনাওঁ ঠিক আছে বাৰু গৈ চাওঁ চাৰিওফালে শান্তিৰ পৰিৱেশ আছে ইয়াত ন চ' গাইছ এয়াই আৰু বাহিৰৰ পৰা এনেকুৱা দেখি এইটো পিছফালৰ পৰা ভিউ সেইফালে যাব পাৰি সেইফালে মেইন গেটটো আছে তাৰপিছত ইয়াতে এটা পুখুৰী আছে পুখুৰীটোৰ চাৰিওফালে এটা ৰাস্তা আছে যাতে মানুহবিলাকে চাৰিওফালে ঘূৰি ঘূৰি ভালকৈ ভিউবিলাক চাব পাৰে তাৰ কাৰণে সুবিধা কৰি দিছে আজি মংগলবাৰ টিউজডে মানে মানুহবিলাক বেছি হয় টিউজডে মেইনলি পূজা হয় ইয়াতে সদায় হয় বাৰু কিন্তু মেইনলি টিউজডে হয় আৰু ভালকৈ আগতে দুখনমান ফটো তুলি লওঁ তাৰপিছত আমি ভিতৰলৈ গৈ আছোঁ চাই থাকক এই তাতে মানুহবিলাকে বহুত ফটো উঠে ভিউটো ভাল অকণমান সেইকাৰণে ফটো উঠিবলৈ ভাল বৰষুণে দিব নেকি চ' গাইছ ফটো উঠা হৈ গ'ল মই ফটো উঠা নাই একচুৱেলি মোৰ লগৰটোৱে ফটো উঠিছিলে তাৰপিছত এতিয়া ভিতৰলৈ গৈ চাওঁ আৰু ভিতৰত মই একো কথা চথা নকওঁ বেয়া লাগে মানুহবিলাকে পূজা কৰি থাকিব মই জাষ্ট আপোনালোকক দেখুৱাই থাকিম কেনেকুৱা লাগে ভিতৰত গতিকে চাই থাকক আমি ভিতৰলৈ আহিলোঁ বেছি জোৰকৈ কথা নাপাতো বহুত পৰিষ্কাৰ হয় একচুৱেলি সেইফালে যাব পাৰি ন এইটো হৈছে মেইন মন্দিৰ ইয়াতে মেইন মন্দিৰ তাৰপিছত আমি গৈ আছোঁ পিছফালে বেয়া লাগে ন ভিতৰত মাতিলে মানে মাতটো বহুত ইক' হৈ যায় সেইকাৰণে বেয়া লাগে মাতিবলৈ চবে চাই লওক ইমান ধুনীয়া মন্দিৰ ঐ কি ভাবি আছা টোপনি লাগিছে নেকি টোপনি লাগিছে কালি ৰাস চোৱা টোপনি ভঙা নাই কাৰ লগত চালি ৰাস কাৰ লগত চাম আৰু বয়ফ্ৰেণ্ডৰ লগত চাইছোঁ
চ' এয়াই আছিলে বাথৌ মন্দিৰ। চ' আমি আহিছিলোঁ এইফালেৰে, এতিয়া এইফালেৰে যাওঁ। মেইন পূজা ইয়াতে হয় নহয়। চ' ইয়াৰ পৰা গৈ থাকোঁ আৰু আমি ওলাই আহিলোঁ ভিতৰৰ পৰা, ভাল লাগিলে সোমাই বহুত। ইয়াৰ পৰা এতিয়া গৈ থাকিব লাগিব, এতিয়া যাব লাগিব টংলা। গাইজ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু কিবিলাক লিখি থোৱা আছে M+D বোলে। ইয়াতে লিখিলে কি মনৰ কামনা পূৰ্ণ হয় নেকি? N+P আৰু নাই নেকি ক'তো? এতিয়া উঠিবা নেকি ফটো? কাৰ লগত এক্সৰ লগত নেকি? জাষ্ট ফৰ কণ্টেণ্ট। চ' গাইজ এইটো হৈছে এটা বড়ো কমিউনিটিসকলৰ নৃত্য, যদি মোৰ ভুল হোৱা নাই। যদি মোৰ ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰিব। মোৰ মতে মানে এইটো আচলতে ডান্স কৰি আছে, নৃত্য ট্ৰেডিশ্যনেল ডান্স হ'ব পাৰে। মই ভালকৈ নাজানো বাৰু, কোনোবা যদি জানে তেতিয়াহ'লে কমেণ্ট কৰিব। চ' এতিয়া ইয়াৰ পৰা যাওঁ আৰু খৈৰাবাৰী কলেজত অকণমান সোমাব আছে, তাৰপিছত গৈ আছোঁ টংলা। চ' গাইজ গৈ বহুত ভাল লাগিল। কোনোবা যদি ইয়াৰ লোকেল ইয়াৰ পৰাই কোনোবা চাই আছে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব, বহুত ভাল লাগিব। এইটো আছিলে কি বাথৌ, হিৰিম্বা বাথৌ মন্দিৰ। চ' এতিয়া গৈ আছোঁ এনিমেল চাবলৈ। কি এনিমেল দেখা পাওঁ আমি নাজানো, গতিকে গৈ থাকোঁ। আছে এয়া ওচৰফালে। চ' গাইজ এতিয়া পালোঁ কি হৰ্ণ, গতিকে চাই আছোঁ এনিমেল। In your side, you would